আহক আজি এটা নতুন ভিডিঅ' বনাব গৈ আছোঁ। লগত লগ কৰাই দিওঁ আমাৰ মৰমৰ অতিথি, আশা কৰোঁ ভাল পাব। আৰু লগতে কওঁ যে আজি মোৰ লগত মোৰ ভাল বন্ধু নিৰ্মল সিও আহিছে মোৰ লগত। তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ओ भाई भाई रे भाई मजा आ गया रे भाई। এই আমাৰ অকোৱা পকোৱা ৰাস্তা। এয়া আমাৰ বিশেষ অতিথি ঘৰলৈ আহি পালোঁ। এখন গেটাৰীত আমি যাব লাগিব। আমি ভাল মানুহ, গেটখন যিদৰে খুলিম সেইদৰে গেটখন বন্ধ কৰিম। সেই অতিথিজনে কি কৰি আছে? তেখেতৰ ঘৰলৈ যোৱা এইটো বিশেষ কি বুলি ক'ম, আলিবাট নহয়, পদূলি ৰাস্তা। কলিং বেলটো বজাব লাগিব। খুব সুন্দৰ দাদা। প্ৰিয় দৰ্শক, আমাৰ দাদা অৰিন্দম দা। এতিয়া দাদাৰ লগত মোৰ আজি বহুত বছৰেৰে চিনাকি ধৰক, কিন্তু আপোনালোকৰ আগত চিনাকি কৰি দিব খুজিছোঁ। আজি আমাৰ দাদা বিশেষ অতিথি হয়। পিছে দাদা আপোনাৰ বিষয়ে অলপ জানিব বিচাৰে আপুনি ক'ৰ পৰা আহিছে বা ক'ৰ পৰা বিলং কৰিছে? বাৰু মই জানো, এইটো পাৰ্চনেলি একো নাই, আমাৰ দৰ্শকে নাজানে। চ' আপুনি অলপ জনাই দিয়ক আপোনাৰ বিষয়ে। হয় হয়, মোৰ ঘৰ একচুৱেলি অৰিজিনেলি শিৱসাগৰ, এতিয়া চৰাইদেউ বুলি কয়, তাতে সোণাৰী বুলি এখন ঠাই আছে, ঠাই তাৰ পৰাই বিলং কৰোঁ মই। আৰু 2006 মানত মই গুৱাহাটীলৈ আহিছিলোঁ, তাৰ পৰা মোৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছে গুৱাহাটীলৈ অহা।
হয় দাদা, এতিয়া আপোনালোকে জানিলে দাদা আমাৰ দৰ্শকে জানিব বিচাৰে আপুনি এডুকেশ্যনৰ বিষয়ে আপুনি অলপ কওক। আপুনি ক'ৰ পৰা কেনেকুৱা কলেজ কৰিলে, কি কৰিছিলে, আপুনি এইটো অলপ জনাব বিচাৰিছে। মই স্কুলিং আৰু হায়াৰ ছেকেণ্ডেৰীলৈকে মই শিৱসাগৰতে কৰা, তাৰপিছত ইয়াতে গুৱাহাটীলৈ আহিলোঁ, ইঞ্জিনিয়াৰিং কলেজত ছিট পালোঁ 2007ত। চ' তাৰপিছৰ পৰা মই 2011লৈকে ইঞ্জিনিয়াৰিং কলেজতে পঢ়া, তাৰপিছতে সংগীতৰ যাত্ৰাটো ষ্টাৰ্ট হৈছে। হয় দাদা, খুব সুন্দৰ। দাদা আৰু এটা কথা আমাৰ দৰ্শকো জানিব বিচাৰে বা ময়ো আপোনাক ক'ব বিচাৰোঁ, বা ময়ো ইমান বিশেষকৈ নাজানো আপোনাৰ, আপুনি সংগীত জগতত কেতিয়া আহিছে, মানে আপোনাৰ ইণ্টাৰেষ্টটো কেনেকুৱা হ'ল, বা আগত আপুনি বেলেগ কিবা হ'ব বিচাৰিছে, প্লাছ এতিয়া ইণ্টাৰেষ্টটো কেনেকুৱা আহিলে সংগীত জগতলৈ? আপোনালোকে দাদাৰ মিউজিক শুনিলে, আপোনালোকক অলপ পিছত আমাৰ দাদাৰ গানো শুনাম বাৰু। তেওঁ খুব সুন্দৰ গান গায়, মই বহুত ভাল পাওঁ। আপোনালোকে নিশ্চিতভাৱে শুনিব, আপোনালোকে বহুত ভাল পাব। পিছে দাদা আপুনি মিউজিক লাইনত কেনেকুৱা আহিলে অলপ জনাব। মই সৰুতে একচুৱেলি মই যেতিয়া ক্লাছ 4-5 মানত আছিলোঁ, তেতিয়া মোক মায়ে স্কুলত মিউজিক স্কুলত পঠিয়াইছিলে গান শিকিবলৈ। চ' তেতিয়া ইমান ইণ্টাৰেষ্ট নাছিলে, কিন্তু লাহে লাহে ইণ্টাৰেষ্টটো আহিলে। তাৰপিছত যেতিয়া গুৱাহাটীলৈ আহিলোঁ, গুৱাহাটীলৈ অহাৰ আগত মই জুবিন দাক লগ পাইছিলোঁ আমাৰ দাদা। তো তেতিয়া মই দেখিছিলোঁ জুবিন দাক দেখি বহুত এক্সাইটেড হৈ গৈছিলোঁ যে মিউজিক অ'কে, ইমান মিউজিকটো ইমান এটা ডাঙৰ বস্তু। মানে আপুনি জুবিন দাক দেখি আপুনি জুবিন দা আপোনাৰ ইনস্পিৰেশ্যন হয় তাৰমানে। হয়, আৰু সেইটো আমাৰো ইনস্পিৰেশ্যন হয় বাৰু। যি হওক, আপোনাৰ শুনি ভাল লাগিলে। আৰু অলপ সংগীতৰ বিষয়ে কিছুমান কথা ক'ব বিচাৰিছে নেকি বা? মই যেতিয়া গুৱাহাটীলৈ আহি ইঞ্জিনিয়াৰিং কলেজত ছিট পালোঁ, তাৰপিছত তাতে এটা প্লেটফৰ্ম পালোঁ। তাতে আমাৰ প্ৰায় শ্ব'বিলাক হৈ থাকে, ফাংচনবিলাক হৈ থাকে, এনুৱেল ফাংচন, কিবা সৰস্বতী পূজা, বিশ্বকৰ্মা পূজা, ফ্ৰেচাৰ্ছ। চ' তাত যেতিয়া গান গাবলৈ পালোঁ, মই বহুত মানে এটা নতুন কিবা এটা পালোঁ যেন লাগিলে। তাৰপিছত 2011ত মই কলেজৰ আমাৰ কলেজ ছং এটা ওলাইছিলে, শুক্ৰিয়া বুলি। শুক্ৰিয়া গানটোত মই গাবলৈ চান্স পালোঁ। সেইটো তাৰ কাৰণে মই বহুত থেংকফুল টু মাই কলেজ। চ' সেই গানটো গোৱাৰ পিছতে মোৰ কনফিডেঞ্চ লেভেলটো আহিলে যে অ'কে, মই গান গাব লাগে চাগে। চ' তেতিয়া থেংক ইউ দাদা, আপুনি আপোনাৰ বিষয়ে আমি বেছি বিশেষ একো সুধিবলৈ নাযাওঁ বাৰু, কেতিয়াবা আৰু চাওঁ আগলৈ। আজি আপোনাৰ দাদা অকণমান আপোনাৰ পৰিচয় এটা দিলোঁ আপোনাৰ বাৰু। আপোনালোক দৰ্শক দেখিলে আমাৰ দাদা কেনেকুৱা কি আহিলে, ক'ত বিলং কৰে বাৰু, যি হওক ভাল লাগিল। আৰু এটা কথা ক'ব বিচাৰিছোঁ ইয়াৰ মাজত, আমাৰ দাদাৰ এটা চেনেল আছে, নামটো বাৰু নকওঁ। আমাৰ দাদাৰ এটা চেনেল আছে, চাব পাৰে। তাতে তেওঁৰ নতুন নতুন আপডেটবোৰ আহি থাকে, বহুত খুব সুন্দৰ সুন্দৰ গান গায়, আপোনালোকে ধুনীয়াকৈ অনুভৱ কৰিব পাৰিব। এতিয়া মোৰ চেনেলৰ কাৰণে মই আমাৰ দাদাৰ এটা ধুনীয়া সুন্দৰ গান এটা আপোনালোকক প্লে' কৰি দি আছোঁ, আপোনালোকে উপভোগ কৰক। দাদা আমি শুনো গানটো। থেংক ইউ। নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাসনি লৈ হঠাতে শুকালে পোহৰৰ ফুলনি। নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভৰা। মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাসনি লৈ হঠাতে শুকালে পোহৰৰ ফুলনি। নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভৰা। হৃদয়ে আবেগত নোৱাৰে সহিব, চকুলো বাগৰে নীৰৱে। কিমান সাৱটিম নোপোৱাৰ সপোন, বুকুৰ মেৰে সজোৱা দুখৰ
তৰা হৈ নাচাবা চকুলে মোৰ উৰে নিশা দাদা বহুত ভাল লাগিছে আপোনাৰ গানটো শুনিলোঁ মইতো আপোনাৰ কাৰণে আগে পিছে শুনিয়ে থাকোঁ বহুত ভাল লাগে মোৰ আজি আমাৰ দৰ্শকেও শুনিলে চৰি মাজে মাজে অলপ হেৰি হৈ যায় বাৰু একো নাই বাৰু আজি আপোনালোকক এইখিনিতে এৰিব বিচাৰোঁ আমি নেক্সট আকৌ এবাৰ এজ এ ফিউচাৰ দাদাক এটা ভালকৈ ইণ্টাৰভিউটো ল'ম আজি দাদাক অকণমান সুধিলোঁ আৰু নেক্সট আৰু অলপ বিষয়ে জানিম বাৰু একো নাই আজি আমি এইখিনিতে আপোনাক এৰিম বুলি ভাবিলোঁ চ' গাইজ দেখিলে আজি আমাৰ দাদাই কেনেকুৱা কি গান গালে আই হোপ আপোনালোকে চবে ভাল পালে চ' থেংক ইউ আপোনালোকে চোৱাৰ বাবে চ' নেক্সট ভিডিঅ'ত আকৌ বেলেগ এটা নতুন কণ্টেণ্ট লৈ আপোনালোকৰ ওচৰত আহিম থেংক ইউ